নমস্কাৰ। সুৰ আৰু কণ্ঠৰ যাদুৰে সমগ্ৰ অসমবাসীৰ মনত এটি পৰিচিত নাম হৈ জিলিকি উঠা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সৈয়দ ছাদুল্লাহ ডাঙৰীয়াই 30/10/2025 তাৰিখে আমাৰ মাজৰ পৰা বিদায় মাগিলে। এইগৰাকী বৰেণ্যৰ সৈতে আমি মহখুটি আঞ্চলিক মিলনজ্যোতি সংঘৰ মুখপত্ৰ মহখুটিৰ বাবে এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ কথা হৈছিলো। তেখেতৰ মহাপ্ৰয়াণৰ এই বেদনাদায়ক সময়খিনিত আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু আমি গ্ৰহণ কৰা এই সাক্ষাৎকাৰটি সকলোৰে বাবে আগবঢ়াই দিছো। সাক্ষাৎকাৰটিত প্ৰধানত শিৱসাগৰ জিলাৰ মহখুটি তথা বকতাৰ সৈতে ছাদুল্লাদেৱৰ কেনেধৰণৰ সম্পৰ্ক আছিল সেই সম্পৰ্কে জানিবলৈ প্ৰয়াস কৰা হৈছিল। আহকচোন আমি সেই বৰেণ্যগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰটিৰ মাজলৈ যাওঁ। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। পাহাৰ বা ভৈয়াম, চহৰ কিংবা গাঁও, ৰেডিঅ'ৰ কাষত বহি এই মুহূৰ্তত আপুনি য'তে আছে আমাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা গ্ৰহণ কৰক। আপোনাক শান্তিক মনোৰঞ্জন দিবলৈ প্ৰস্তুত কৰা বৰ্ণালীৰ এমুটি ছুটি অনুষ্ঠান লৈ আমি আকৌ উপস্থিত হৈছোহি আৰু মাইক্ৰফোনৰ সন্মুখত মই সৈয়দ ছাদুল্লাহ। মোৰ জন্ম ডিব্ৰুগড়ত। দেউতাৰ নাম আৰফানুল্লাহ। তেখেত আছিল ডিব্ৰুগড়ৰ সদৰ থানাৰ OC। দেউতাৰ জন্ম মহখুটিত। আমাৰ গাঁওখনৰ নাম জুটলিটিং, পোষ্ট অফিচ মেমুগুৰি, বকতা মৌজা, শিৱসাগৰ জিলা। ডিব্ৰুগড় LP স্কুলত পঢ়িছিলোঁ মই। দ্বিতীয় শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ যেতিয়া মই প্ৰমোচন পালোঁ, মোক আৰু বাইদেউক আমাৰ গাঁৱৰ ঘৰত থৈ গ'ল। গাঁৱত আমাৰ ককা দেউতা তেতিয়া আছিল। দেউতাৰ জন্ম তাতেই জুটলিটিঙত। সেইখিনিতে আমাৰ স্কুল এখন আছিলে, তাতে নাম লগাই দিলে দেউতাই, বাইদেউ আৰু মোক। তৃতীয় শ্ৰেণীটো তাতে পঢ়িলোঁ। তেতিয়া কেঁচা ৰাস্তা আছিলে আৰু বোকা। গাঁৱৰ পৰিৱেশতে সেইখিনি সময়ত এটা বছৰ কটালোঁ তাতে। খুৰাহঁত আছিলে আমাৰ, খুৰা, পেহীদেউ। সেইখিনি গাঁৱৰ পৰিৱেশ মোৰ সৌভাগ্য। গাঁৱত এটা বছৰ কটালোঁ। পথাৰলৈ যাব লাগে জলপান লৈ, পথাৰত মৈ দিয়া, মৰণা মৰা, খেতি চপোৱা, এইবোৰ কৰোঁ আৰু তেতিয়া LP স্কুলত পঢ়োঁতেই। 1956 চন সেইটো আছিলে গাঁৱৰ স্কুলত পঢ়া। আৰু সেইখিনি আমাৰ খুৰা আছিলে, খুৰাহঁতৰ ল'ৰা ছোৱালীবোৰ আছিনা, মইনা, সিহঁতে তেতিয়া আমি একেলগে তাত ডাঙৰ দীঘল হোৱা আৰু। এতিয়া এবছৰৰ পিছত দেউতা শ্বিলঙলৈ ট্ৰান্সফাৰ হ'ল। ডিব্ৰুগড়ৰ পৰা তালৈ গৈ বাইদেউকে মোকে শ্বিলঙলৈ লৈ গ'ল। শ্বিলঙত নাম লগাই দিলে। সেয়ে গাঁৱৰ কথা আৰু। গাঁৱৰ পৰিৱেশক লৈ মই গানো ৰচনা কৰিছোঁ। বহুদিন গাঁৱলৈ যোৱা হোৱা নাই। সংগীত কৰি গাইছিল গানটো, খুব জনপ্ৰিয় দেই, মানে ভাল পায় গানটো। আমাৰ গাঁওখনক লৈ লিখা। বহুদিন গাঁৱলৈ যোৱা হোৱা নাই, বুকুৰ আপোন আছে কত দেখা হোৱা নাই। বহুত বছৰ হ'ল তেতিয়া নোযোৱা, তেতিয়া মনত পৰে গাঁওখনলৈ। বুকুৰ আপোন আছে কত দিনেই নহয়, বহু বছৰেই যোৱা নাই। ঢোকা দিয়া পঢ়াশালী, তেতিয়া আমাৰ পঢ়াশালীটো ঢোকা দিয়া আছিলে। এফালে হাউলি যোৱা, তাতে বাঁহৰ ঢোকা দিয়া। কাৰণ স্কুলত পঢ়োঁতে বোকা পানী খচি যাব লাগে, নাদৰ পৰা পানী তুলি ভৰি ধুই আকৌ ক্লাছত বহিব লাগে। এইখিনি সময় বৰ ভাল দিন গ'ল আৰু। আৰু আমাৰ যিসকল শিক্ষক আছিলে, এগৰাকী আছিলে চুলতান ছাৰ আৰু যতীন গোহাঁই ছাৰ। আটাইতকৈ ডাঙৰ কথা কি, যতীন গোহাঁই ছাৰে বহুত কথা শিকাইছিলে। তেতিয়াই সেই তৃতীয় শ্ৰেণীত পঢ়োঁতেই যতীন গোহাঁই ছাৰে আমাক বন্দে মাতৰমটো শিকাইছিলে, জনগণ মন শিকাইছিলে, অ মোৰ আপোনাৰ দেশ। তাতেই সেই তৃতীয় শ্ৰেণীতেই শিকা। ছাৰে বৰ্ডত লিখি দিছে বন্দে মাতৰম, তহঁতি এইটো মুখস্থ কৰিবি, এসপ্তাহৰ পিছত মুখস্থ মাতিব লাগিব। যে পৰা নাই, এই হাত পাত বুলি কয় দিয়ে আৰু। তেতিয়াই সেইটো মুখস্থ, বন্দে মাতৰম সুজলম সুফলম মলয়জশী জলম শস্য শ্যামলম মাতৰম বন্দে মাতৰম শুভ্ৰ জ্যোৎস্না পুলকিত ইয়ামিনীম ফুল্লকুসুমিত দুমদল শোভিনীম সুহাসিনীম সুমধুৰ ভাষিনীম সুভদ্ৰাম বৰদাম মাতৰম। সেইটো সেই তৃতীয় শ্ৰেণীত মুখতি থাকোঁতেই তেতিয়াই শিকা। আৰু সেই প্ৰভাৱটো গাঁৱৰ যিটো পৰিৱেশ, যিটো সুন্দৰ, আৰু গাঁৱত থাকোঁতে আমি হুঁচৰি গাবলৈ যাওঁ, ভোগালী বিহুত মেজি জ্বলাওঁ, তাতে ইমান মানে মিলা প্ৰীতি গাঁৱৰ মানুহখিনিৰ। ওচৰৰ কাষৰ কাটনি গাঁও আছিলে, সেইকেইখন গাঁৱৰ আমি হুঁচৰি গাবলৈ যাওঁ। সেই কথাবোৰ আজিও মানে এটা সোণালী স্মৃতি আৰু এতিয়া। হয় ছাৰ, এই মহখুটিৰ সৈতে ছাৰ আপোনাৰ সম্পৰ্কটো কেনে? মহখুটি বজাৰলৈ ছাৰ আপুনি আহিছিলেনে? মহখুটি হাটলৈ যাওঁ।
এখন হাট বহে তাত সিফালে ডিব্ৰুগড়লৈ যাওঁ কেতিয়াবা আমাৰ তাৰপৰা ডিব্ৰুগড়ি বেছি দূৰ নহয় বাখৰ বেঙেনা আছে যে তাত সেই তেতিয়াই সেইবোৰ দেখা আৰু সেই একেবাৰে মোৰ চকুৰ পথাৰত সেই সোণালী স্মৃতি আজিও মানে সেই দৃশ্যবোৰ মোৰ ভাঙি থাকে ভাল লাগে সেইকাৰণে ৰেডিঅ'ত কিবা প্ৰগ্ৰাম কৰিলে গাঁৱলৈ গৈছোঁ তেতিয়া ফালে চৰাইদেউ নিমনাগড় তাত মোৰ আমাৰ আপোন মানুহ আছে পেহীদেউ আছিলে সেইফালে ভাড়াধৰাত গাঁৱৰ পৰা তেতিয়া পেহীদেউ ঘৰলৈ যাওঁ বিয়া হৈ যোৱাৰ পিছত ভাড়াধৰালৈ যাওঁ খোজকাঢ়ি যাব লাগে আৰু তেতিয়া গোটেই বোকা ৰাস্তা আৰু দেই এতিয়া পকী ৰাস্তা হ'ল আৰু তেতিয়াই মই গানটো সেই লিখিছিলোঁ পকী হ'ল হেনো গাঁৱৰ আদি বোকা পানী নাই গানটো এতিয়া খুব জনপ্ৰিয় দেই বহুদিন শুনিছা চাগে হয় ছাৰ শুনিছো বহুদিন গাঁৱলৈ যোৱাই হোৱা নাই বুকুৰা পন আছে কত দেখাই হোৱা নাই বহুদিন গাঁৱলৈ যোৱাই হোৱা নাই বুকুৰা পন আছে কত দেখাই হোৱা নাই বুকুৰা পন আছে কত দেখাই হোৱা নাই দিনটো নহয় বহু বছৰে যোৱা নাই বহুদিন গাঁৱলৈ যোৱাই হোৱা নাই বুকুৰা পন আছে কত দেখাই হোৱা নাই বুকুৰা পন আছে কত দেখাই হোৱা নাই ধোকা দিয়া পঢ়া খালি যতীন ছাৰৰে পাৰি মই পাহৰা নাই এই ধোকা দিয়া পঢ়া খালি যতীন ছাৰৰে পাৰি মই পাহৰা নাই পকী হ'ল হেনো গাঁৱৰ আলি বোকা পানী নাই পকী হ'ল হেনো গাঁৱৰ আলি বোকা পানী নাই গাঁৱৰ মাটিৰ কেঁচা বনে মাতেৰি নিয়াই বহুদিন গাঁৱলৈ যোৱাই হোৱা নাই বুকুৰা পন আছে কত দেখাই হোৱা নাই বুকুৰা পন আছে কত দেখাই হোৱা নাই গাঁৱৰ অভিজ্ঞতা নথকাৰ হয়তো এইটো সৃষ্টি নহ'ল যে মোৰ হয় ছাৰ বুজি পাইছো আপোনালোকৰ সময়ত ছাৰ আমাৰ এই মৌখুটি অঞ্চলটোৰ এনেকুৱা কোন কোন ব্যক্তিক আপুনি জানিছিলে মানে যিসকল অকণমান শিৰ ওখ কৰি জীয়াই থকা মানুহ আছিলে বা তেওঁলোকৰ নিজা এটা মানে পৰিচয় আছিলে সেইখিনিতে সংগীতা বৰঠাকুৰহঁতৰ ঘৰ আছিলে তাৰপিছতে ভৱেন বৰঠাকুৰ সেইসকল আছিলে তাত মহেন্দ্ৰ বৰঠাকুৰ এই কামত ছাৰ তাৰে হয় তেখেত আমাৰ আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ তেতিয়া আমাৰ মাৰ ঘৰ আছিলে লাকুৱাত দেউতাই বিয়া কৰিছে লাকুৱাৰ পৰা তাৰপৰা সেইফালে নৈখন পাৰ হৈ যাব লাগে মাৰ ঘৰ লাকুৱা নগাবস্তি নাজিৰা এই গোটেইখিনি আমাৰ আপোন মানুহ আছে তাত দেউতাহঁতে কোৱা শুনো আৰু সেইখিনি সময়ত কইনা আনিবলৈ দেউতা দৰা হৈ গৰু গাড়ীত গৈছিলে খুৰাৰ বিয়াটো মই গৈছো তেতিয়া আমাৰ সৰু খুৰা যিজন ঢুকালে এতিয়া কোনো নাই সেই গৰু গাড়ীতে গৈছিলো কইনা আনিবলৈ তেতিয়া সেইখিনি সময়ত আমি খোজকাঢ়ি যাওঁ আৰু দৰাই হেৰিত বহিছে আৰু গৰু গাড়ীত কইনা লৈ আকৌ গৰু গাড়ীতে আহিছে সেইবোৰ কথা ভাবিলে বৰ ভাল লাগে দেই হয় ছাৰ জাষ্ণু বৰুৱা ছাৰক লগ পাইছিলে নে আপুনি জাষ্ণু বৰুৱা খুব ভাল পৰিচয় মানে আপোনালোকৰ সময়তে ইয়াতে তেখেত আছিলে নে সেইখিনি সময়ত লগ পোৱা নাই মই একেবাৰে সৰুটো তেতিয়াই তৃতীয় শ্ৰেণীতে পঢ়া আৰু এতিয়া সেই দাৱত নষ্টৰ চুলতান ছাৰ যতীন গোহাঁই ছাৰ সেইসকলক মনত আছে আৰু এইফালে নঙলামৰালৈ যাওঁ যতীন ছাৰৰ ঘৰ নঙলামৰাত আছিলে সেইখিনি সময় এতিয়াও মানুহখিনি মনত নাই আৰু সিমানকে কিন্তু সেই ছাৰহঁতৰ কথা মনত আছে আৰু আমাৰ এই ককা দেউতা আহিছিলে কাবুলৰ সৈয়দ হাবিবুল্লাহ আছিলে তেখেতৰ নাম খুৰাহঁতৰ নাম আছিলে আনোৱাৰুল্লাহ হুছেইনুল্লাহ সেইসকল আছিলে মোৰ খুৰা মালিক ছাৰো আপোনালোকৰ চৈয়দ বংশৰে হ'ব চাগে ছাৰ তেখেত চৈয়দ বংশৰ এতিয়া আমাৰ খুৰাহঁত আছে হাছিনা ডাঙৰ ভণ্টিজনীৰ নাম মোৰ কাজিন হয় আৰু খুৰাৰ ছোৱালী তাৰপিছতে খুৰা মোৰ আছিলে
সংগীতা বৰঠাকুৰ সেই তাৰে হয়। হয় ছাৰ। ছাৰ মই আৰু এটা কথা জানিব বিচাৰিছো, আমাৰ মৌখুটি যিটো ছাৰ ৰেলৱে ষ্টেচন, সেইখিনি সময়ত তাৰ ব্যস্ততাখিনি কেনেকুৱা আছিলে বা সেই সময়ত তাৰ গুৰুত্বটো কেনেকুৱা আছিলে আপোনালোকৰ সময়খিনিত, সেইখিনি ছাৰ অকণমান জানিব বিচাৰিছিলো। ট্ৰেইনত যাওঁ কেতিয়াবা মৌখুটি, তাতে ৰেলখন ৰয় আৰু বৰ লাহে লাহে চলে আৰু তেতিয়া ভাপ ইঞ্জিনহে আৰু তাতে প্লেটফৰ্মত ৰৈ থাকিবলগীয়া হয়, লাহে লাহে ট্ৰেইনখন আহে আৰু ঝকঝককে ডিব্ৰুগড়ও আহে। তেতিয়া ট্ৰেইনৰ উঠা সেইখিনি মনত আছে আৰু মৌখুটি। তাৰমানে সেই সময়ত মৌখুটি ষ্টেচনটোৱে ক'ৰবাত অকণমান নগৰীয়া প্ৰভাৱ এটা আনিছিলে নেকি বাৰু এই অঞ্চলটোলৈ? ইমানখিনি কথা মনত নাই তো, মই একেবাৰে সৰু নহয় তেতিয়া। হয় 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 ছাৰ, বুজি পাইছো। হয়, ক্লাছ 3, তৃতীয় শ্ৰেণী। হয় হয় ছাৰ, বুজি পাইছো। হয়, টাংগুটি খেলোতে দিন গৈছে আৰু তেতিয়া। ছাৰ আৰু এটা কথা সুধো, আপুনি ভালকে গম পাব ছাৰ, আমাৰ এই মৌখুটি কেন্দ্ৰিক যিটো ছাৰ সমন্বয়, আপুনিতো জানেই ইয়াতে চাহ জনগোষ্ঠীয় লোক, ইছলাম ধৰ্মাৱলী লোকসকল, তাতে আমাৰ আহোম লোকসকল আছে ছাৰ, সেই সমন্বয়টো ছাৰ আপুনি কেনেকে চাই আপোনাৰ দৃষ্টিৰে? সমন্বয়টোতো ক'বই নালাগে আৰু এইখিনি আমাৰ মহাপুৰুষ শংকৰদেৱে শিকাই থৈ গৈছে, আজান পীৰ শিকাই থৈ গৈছে। এই সমন্বয়ৰ ওপৰতো মই এটা গীত লিখিছিলো, ঘূণে ধৰিবলৈ নিদিবি মনত অ অসমীয়া, জগতে জানে চিনি পাই তোক মন তোৰ বাখৰুৱা, শংকৰ মাজতে বৰ ভেটি গঢ়িলে, কাণ খাই আটাক বুকুৰে বান্ধিলে। কাণ খাই চাং খান বুলি এজন আছিলে, তেওঁ গুৰুজনাই লাই খুঁটা পুতিবলৈ মাতিছিলে। আজান চাহাজৰ এই মুলুকতে বোৱালে প্ৰেমৰে দৰিয়া, তয়ে বান্দা তয়ে ভকত, ৰাম ৰহিম তোৰে প্ৰাণত। ঘূণে ধৰিবলৈ নিদিবি মনত অ অসমীয়া, জগতে জানে চিনি পাই তোক, জগতে জানে চিনি পাই তোক, মন তোৰ বাখৰুৱা, মন তোৰ বাখৰুৱা। ঘূণে ধৰিবলৈ নিদিবি মনত অ অসমীয়া, জগতে জানে চিনি পাই তোক, জগতে জানে চিনি পাই তোক, মন তোৰ বাখৰুৱা, মন তোৰ বাখৰুৱা। ঘূণে ধৰিবলৈ নিদিবি মনত অ অসমীয়া। এইটো অসমীয়া জাতি দেই। হয় ছাৰ। এই গানটো এতিয়া গুৱাহাটী আকাশবাণী গুৱাহাটী কেন্দ্ৰটো বাজে, ইয়াতো বাজে, খুব ভাল পায় মানুহে। আচল অসমীয়াৰ পৰিচয় হ'ল এইটো। সেইটোৱে ছাৰ। হয়, এতিয়া মই কৈছো আমাৰ গাঁৱৰ যিটো পৰিৱেশ আছিলে, আমি নামঘৰলৈও যাওঁ, নামঘৰৰ পৰিসৰ আমি ঝাৰু দিওঁ, তাত মছজিদৰ পৰিসৰ ঝাৰু দিওঁ। এই হিন্দু মুছলমান নাছিলেই, স্কুলত সৰস্বতী পূজা পাতো, সেইখিনি সময়ত সেইটো সমন্বয় সম্প্ৰীতি যিটো ভাতৃত্ববোধ, সেইটো আমাক শিকাই থৈ গৈছে আমাৰ গুৰুজনাই। সেইকাৰণে কোৱা যায় শংকৰ আজানৰ দেশে অসমীয়া জাতিৰ মনৰ যিখন পথাৰ, সেইখন বৰ বহল। বিহুতলীখনতকে ডাঙৰ অসমীয়া জাতিৰ মনৰ পথাৰখন। সেই পথাৰখন আছে কাৰণে অসমীয়া জাতিয়ে জানে ভাতৃত্ববোধটো কি বুজি পায়, মৰম চেনেহটো কি বুজি পায়। সেইকাৰণে মই কৈছো অসমীয়া জাতিৰ মন বাখৰুৱা। ছাৰ মই আৰু এটা কথা সুধো, মৌখুটি বজাৰখন কেনেকুৱাকে দেখিছিলে আপোনালোকে? একেবাৰে বাহিৰৰ বেপাৰী আহিছিলে নে, আমাৰ এই জাতিলাও বা ৰঙালাও বিকা বেপাৰী কেইজনে আছিলে নে, তেনেকুৱাই আছিলে নে ছাৰ? বাহিৰৰ পৰা আহে, মৰাণৰ পৰা যায়, এইবোৰ কিবা চোলা কাপোৰ বিক্ৰী কৰে। কিন্তু এনেই হাটখন যিখন আছিলে, সেইখন হাটলৈ যাওঁ আমি। সেইবোৰ শাক পাচলিবোৰ চব গাঁৱৰ মানুহ আহে আৰু ৰাতিপুৱাই সেইখিনি দেওবাৰে হাটখন বহে আৰু এইখিনি গাঁৱৰ দিয়া চাউল দাইলৰ পৰা আৰম্ভ কৰি এইবোৰ বিক্ৰী হয়। আৰু মৰাণৰ পৰা বেপাৰী যায় তালৈ চাইকেল মাৰি। হয় হয়। তাতে কাপোৰ কানি বিক্ৰী কৰে, এইবোৰ বিক্ৰী হয়। হয় ছাৰ। তাৰপিছত ছাৰ বিহু মাৰো বুলি যে ক'লে ছাৰ, আপুনি বিহু মাৰিছিলে? বিহু মানে কি, তাত আৰু এতিয়া হুঁচৰি বুলি ক'লে আমি যাওঁ ঘৰে ঘৰে, হুঁচৰি গাবলৈ যাওঁ। মাঘৰ বিহুত মেজি জ্বলাওঁ। এয়াই আৰু এখন সমাজক জীয়াই ৰাখিবলৈ হ'লে সেই সমাজৰ সংস্কৃতিটো, তাৰ ভাষা, সেইখিনি বচাই ৰাখিব লাগিব। সমাজখনক জীয়াই ৰাখিব লাগিব, মানৱীয় মূল্যবোধ সেইটোক জীপাল কৰি ৰাখিব লাগিব মানুহখিনিয়ে, নহয় জানো? হয় হয় ছাৰ। সংস্কৃতিৰ পৰিৱৰ্তন হয়, কিন্তু তথাপি আমি নিজস্ব যিটো আমাৰ নিজস্বতা স্বৰূপ, যিটো আমাৰ সংস্কৃতি, সেইটো আমি পাহৰিলে নহ'ব। সেইটো আমি বাদ দিলে আমাৰ অস্তিত্ব নাথাকিব বুলি। হয়। এতিয়া এনেকুৱা মাজে মাজে ওলাই থাকে যে অসমীয়া ভাষাটো নাথাকিব বুলি, অসমীয়া জাতিটোৱেই নাথাকিব বুলি বহুতে সন্দেহ কৰে। তাহানিতে লক্ষ্মীনাথ বেজবৰুৱা আজি কিমান বছৰ হ'ল, তেতিয়া অসমীয়া জাতি সোঁৱৰাই থৈ গৈছিলে। অসমীয়া নুশুবি আৰু কানিয়া বলিব লোকে, কানিয়া সৰুৰ পৰা বলিব লাগিলে মই মৰি যাম শোকে, টোপনিৰ জালত চকুকে নেমেলো আউলো আপচু দিওঁ, দুখ যদি কৃপা কৰে কঁকালৰ জোৰা ভাঙি ল'ব তোৰ জীও,
চকুৰ ফেচ কৰি ধুই অসমীয়া উন্নতিৰ বাটত লৰ, নহলে পিছত পৰি পচি যাবি। বিদেশীৰ খাবি চৰ, আজি বিদেশীৰ চৰ খাইছে অসমীয়াই। বৰ দুখ লাগে, বুজিছানে নাই? হয় ছাৰ, বুজি পাইছোঁ। উঠ অসমীয়া নহবি আৰু কানিয়া বুলিব লোকে, কানিয়া সৰুৰ পৰা বুলিব লাগিলে মই মৰি যাম শোকে। উঠ অসমীয়া নহবি আৰু কানিয়া বুলিব লোকে, কানিয়া সৰুৰ পৰা বুলিব লাগিলে মই ইমান দূৰদৰ্শী আছিলে। সেইসকল যিসকল আছিলে, লক্ষ্মীনাথ বেজবৰুৱাই কোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱা, বিষ্ণুৰাভাই কোৱা, ভূপেন দাই কোৱা, সেইসকলে অসমীয়া জাতিৰ কাৰণে, অসমৰ কাৰণে একেবাৰে হাৰে নিবজুৱে ধমনীত তেওঁলোকৰ অসমীয়া ভাষা, অসমীয়া সংস্কৃতি সেই সৃষ্টি কৰি থৈ গ'ল। যুগৰ দ্ৰষ্টা আছিলে সেইসকল, ভূপেন দালৈকে ভাবিব নোৱাৰি আৰু। সঁচা কথা ক'বলৈ গ'লে মোৰ খুজিৰ পৰাই মোৰ সাংস্কৃতিক জীৱনটো তাৰ পৰাই আৰম্ভ হৈছে। কাৰণ মই গানো লিখিছো সেই তাৰ পৰিৱেশৰ ওপৰত। এইটো গান শুনিছা বোধ কৰো। বিৰিয়া বিৰিয়া শুৱনি বিৰিয়া, হালোৱা ককাইটি তোৰে কান্ধত বিৰিয়া, বিৰিয়া বিৰিয়া শুৱনি বিৰিয়া, বিৰিয়া বিৰিয়া শুৱনি বিৰিয়া, হালোৱা ককাইটি তোৰে কান্ধত বিৰিয়া, হালোৱা ককাইটি তোৰে কান্ধত বিৰিয়া, ঘাম লাগি জিলিকা বিৰিয়া চিকচিকিয়া, ঘাম লাগি জিলিকা বিৰিয়া চিকচিকিয়া, দুয়ো মোৰে ডাঙৰি সোণ বৰণীয়া, দুয়ো মোৰে ডাঙৰি সোণ বৰণীয়া, ভৰত লৰে কলা ফুল, ভৰত লৰে কলা ফুল মাগুৰ বৰণীয়া, বিৰিয়া বিৰিয়া শুৱনি বিৰিয়া, হালোৱা ককাইটি তোৰে কান্ধত বিৰিয়া। তাৰপিছত মাছৰ বেপাৰীক লৈ লিখিছো। এইবোৰ গান মানে মোৰ গাঁৱৰ অভিজ্ঞতাক লৈ লিখা দেই। তাৰ জালো নাই বিলো নাই, ডাকত কিনে মাছ, ডাকত কিনি হাতত বেচে মাছ মাছ, তাৰ জালো নাই বিলো নাই, ডাকত কিনে মাছ, ডাকত কিনি হাতত বেচে মাছ মাছ মাছ, এই মাছ মাছ মাছ, এই সৰু সৰু মাছ, এই জীয়া জীয়া মাছ, তাৰ জালো নাই বিলো নাই, ডাকত কিনে মাছ, ডাকত কিনি হাতত বেচে মাছ মাছ মাছ, এই মাছ মাছ মাছ, এই সৰু সৰু মাছ, এই জীয়া জীয়া মাছ, তাৰ জালো নাই বিলো নাই, ডাকত কিনে মাছ, ডাকত কিনি হাতত বেচে মাছ মাছ মাছ। সঁচাকে ছাৰ, অপূৰ্ব মানে ছাৰ, মই কি ক'ম আপোনাক। আচলতে আপোনাক আজি কথাখিনি পাতিবলৈ পাই খুবেই ভাল লাগিছে। গাঁৱৰ মোৰ ওপৰত কি প্ৰভাৱটো, যিহেতু গান লিখো সুৰ কৰো, মই গানেৰে প্ৰকাশ কৰিম আৰু, নহয় জানো? হয় হয় ছাৰ। সেয়াই আৰু মই গাঁৱত থৈ যাওঁতে মই ভাবিছিলো ইয়ালে হোৱা দিয়ে ৰাতি, পিছলে এনেকুৱা হ'লগৈ ভাল লগা হ'ল আৰু। শ্বিলঙৰ পৰা আহি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত পঢ়ি তাৰপিছত আকাশবাণীত জইন কৰিলো আৰু আকাশবাণীত যোগদান কৰাৰ পিছতে আৰু তাতে এই গানবোৰ তাতেই সৃষ্টি হ'ল আৰু আকাশবাণী মজিয়াত ষ্টুডিঅ'ৰ। আৰু আমাৰ আইতা আছিলে অসমীয়া, ককা দেউতা আছিলে কাবুলী আফগানিস্তানৰ। আইতা ঘৰ সেইখিনিতে কাটনি কাৰণে কিবা এখন তাতে আইতা আছিলে অসমৰ অসমীয়া। ককা দেউতাই এটা কথা কোৱা মোৰ আজিও মনত আছে, অসমীয়া শিকিলেগে আৰু অলপ ভঙা ভঙা অসমীয়া কয়। মই গোটেই দুনিয়াখন দেখিলো, কিন্তু সেই অসমৰ নিচিনা মই ইমান খুবচুৰত ধুনীয়া ঠাই মই ক'তো দেখা নাই বুলি কৈছিলে। সেইটো একদম সত্য কথা দেই। ময়ো এতিয়া গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ঘূৰিছো, অসম আৰু অসমীয়া এনেকুৱা মানুহ পাবলৈ নাই। অসমৰ নিচিনা ঠাই ইমান ধুনীয়া, ইমান। এইটো মই লিখিছো গান, শুনিছা চাগে। অসমীয়া মোৰ প্ৰথম পৰিচয়, শেষ পৰিচয় মোৰ অসমীয়া, প্ৰাণৰ ভাষা মোৰ অসমীয়া। অসমীয়া মোৰ প্ৰথম পৰিচয়, শেষ পৰিচয় মোৰ অসমীয়া। অসমীয়া মোৰ প্ৰথম পৰিচয়, শেষ পৰিচয় মোৰ অসমীয়া। প্ৰাণৰ ভাষা মোৰ অসমীয়া, অসমীয়াই মোৰ মোহনীয়া।
আৰু গান মই বহুতখিনি শুনিছো কাজিৰঙাটো সংগীতা বৰঠাকুৰে গাইছে কাজিৰঙা আৰু মাজুলী এটা গান আছিলে নেকি ছাৰ মাজুলী গৈছিলো মই মাজুলী এনেকুৱা ধৰণৰ অৱক্ষয়ৰ গৰাহত আজি মোৰ অস্তিত্ব হ'বনে ঠিক আছে আপোনাক বহুত ধন্যবাদ